আজি মই আপোনালোকৰ আগত এটি অতি গুৰুত্বপূৰ্ণ আৰু জীৱনমুখী বিষয় ক'ম। যি আছে তাক লৈ সন্তুষ্ট হ'বলৈ শিকা, জীৱনটো উপভোগ কৰিব পাৰিবা। এই কথাটো হয়তো আপোনালোকে আগতে বহুবাৰ শুনিছে, কিন্তু সঁচাকৈয়ে এই কথাৰ গহীন অৰ্থ বুজি পোৱা মানুহ খুব কমেই আছে। আজি আমি চেষ্টা কৰিম এই কথাটোৰ অৰ্থ বুজিবলৈ আৰু জীৱনত কেনেকৈ এই দৃষ্টিভংগীৰে আগবাঢ়ি যোৱা যায় সেই বিষয়ে অলপ আলোচনা কৰিবলৈ। সন্তুষ্টিৰ সংজ্ঞা কি? সন্তুষ্টি মানে কিবা একেটা বস্তু বা অৱস্থাৰ সৈতে সুখী হৈ থাকিব পৰা। সন্তুষ্টি মানে এইটো নহয় যে আপুনি উন্নতিৰ পৰা কৰিবলৈ এৰিব, কিন্তু ইয়াৰ অৰ্থ হৈছে তাল মিলাই আগবঢ়া আৰু যি আছে তাক মানি লোৱা। সন্তুষ্টি মানে এইটো নহয় যে আপুনি সপোন দেখাই দিব। সন্তুষ্টি মানে এই মুহূৰ্তটো উপভোগ কৰা, কৃতজ্ঞতা জনোৱা আৰু নিজৰ অন্তৰৰ শান্তি ৰক্ষা কৰা। সন্তুষ্টি কিয় প্ৰয়োজনীয়? আজিকালি আমাৰ সমাজত তুলনাৰ সমাজ হৈ পৰিছে। আনৰ ঘৰ, গাড়ী, পইচা, পদ এইবোৰ দেখি আমি নিজৰ জীৱনক সৰু বুলি ভাবিবলৈ ধৰিছোঁ। ফলত আমি নিজৰ সুখটোও পাহৰি গৈছোঁ। আপুনি ভাবক, যদি আপুনি প্ৰতিটো মুহূৰ্ততে যি নাই তাক লৈ দুখী হৈ থাকে, তেন্তে যি আছে তাক উপভোগ কৰিব কেতিয়া? মনত ৰাখিব, সুখৰ মূল চাবিকাঠি হৈছে সন্তুষ্টি। উদাহৰণ, আধুনিক যুগত সন্তুষ্টিৰ অভাৱ। আগৰ সময়ত মানুহৰ কাষত ধন দৌলত কম আছিল, কিন্তু মনটো শান্ত আছিল। আজি সকলো মানুহৰ হাতত মোবাইল, গাড়ী, আৰাম সকলো বস্তুৱেই আছে, কিন্তু মনত শান্তি নাই, চকুত টোপনি নাই, মানুহৰ লগত সম্পৰ্ক ভাল নাই। কিয়? কাৰণ সন্তুষ্টি নাই। তুলনা, ঈৰ্ষা আৰু কৃত্ৰিম চাহিদাই আমাৰ চিন্তাধাৰাক বিকৃত কৰি পেলাইছে। সন্তুষ্টিৰ ফলাফল: সন্তুষ্ট থাকিলে কি হয়? মনত শান্তি থাকে, সম্পৰ্ক উন্নত হয়, সুখী জীৱন যাপন হয়, নিজৰ কামত মনোনিৱেশ কৰিব পাৰে, অন্তৰাত্মাই ধন্য অনুভৱ কৰে। আপুনি যদি দিনটো আৰম্ভ কৰে কৃতজ্ঞতাৰে, যি আছে তাক লৈ সুখী হৈ, তেন্তে আপুনি বহুত শক্তি লাভ কৰিব। আৰু মনত ৰাখক, সুখী মানুহে সকলো ক্ষেত্ৰতে উন্নতি কৰিব পাৰে। কেনেকৈ সন্তুষ্ট হ'ব? এতিয়া আহক আমি চাওঁ কেনেকৈ এই অভ্যাস গঢ়ি তুলিব পাৰি। কৃতজ্ঞতা প্ৰকাশ কৰক। প্ৰতিদিন 3টা বস্তু লিখক যাৰ বাবে আপুনি কৃতজ্ঞ। তুলনা এৰা, আনকি আপোনাৰ ভাই ভনী বা বন্ধুজনৰ লগতো নিজকে ছ'চিয়েল মিডিয়া সীমিত কৰক। চিন্তা কৰক, আনৰ এডিটেড জীৱনৰ ফটো চাই আপুনি নিজৰ জীৱনক দুখীয়া ভাবিব নালাগে। মাইণ্ডফুলনেছ অনুশীলন কৰক। বসন্তৰ ফুল, শিশুৰ হাঁহি, এটা ভাল গান এইবোৰত আনন্দ পাবলৈ শিকা। নিজৰ লক্ষ্যতে মনোনিৱেশ কৰক, আনক অনুকৰণ নহয়, নিজৰ পথ নিজে নিৰ্ধাৰণ কৰক। মহাত্মা গান্ধীয়ে কৈছিল, পৃথিৱীত সকলোৰে প্ৰয়োজন পূৰণ কৰিব পৰাকৈ সকলো বস্তু আছে, কিন্তু সকলোৰে লোভ পূৰণ হ'ব পৰাকৈ নহয়। সন্তুষ্ট থাকিবলৈ শিকিব লাগিব, নহ'লে কোটি টকা উপাৰ্জন কৰি থাকিলেও মনটো অশান্তি হৈ থাকিব। জীৱনটো এটা অনিশ্চিত যাত্ৰা। সকলো কাম, সপোন পূৰণ নহ'ব পাৰে, কিন্তু যি সময়, যি সম্পদ, যি মানুহ আপোনাৰ কাষত আছে তাক সদায় মূল্য দিয়ক। সন্তুষ্ট থাকিলে আপুনি শুদ্ধভাৱে জীৱন উপভোগ কৰিব। তেতিয়া হেনো সাধাৰণ খোৱা বোৱা অমৃত যেন লাগিব। যি আছে তাক লৈ সন্তুষ্ট হ'বলৈ শিকা, জীৱনটো উপভোগ কৰিব পাৰিব। এইটো মাথো এটা ক'ব লগা কথা নহয়, ই জীৱনটোৰ দৃষ্টিভংগী সলনি কৰাৰ পথ।